Sardom, Birta Life Penili Birta Thanbang Pi, Sami Suhenati Mupi, Non Birta Ang Tonpen, Arjupanik Tha. KAAC ajakong Assam sorkar atum aronre pen kepon laba putak. Barim EM Rensing Bepen Pirangkiamai Kangni. 1995 aningkan MOU Lamdon Chetokdet Penapi Department 30 KAAC ajakong Longpondo Bon Sitami KAAC Kichari Kichokchi ajok KAAC ajakong Bobdet. Lapen grade 4 grade 3 aboring KAAC pen kipi unakamta Assam sorkar atum bensi Chirabdet lapen longle philang ajakong ta KAAC along sido bon ta state government atumsi chirai tulak lapuson si angton KAAC ajakong si state government atum aronre pen chirai labajok karbi anglong arada kisumpe chingtang nang kokluputa ninjepon bangso joini barim EM Rensing Bepen Kironi Agriculture IBSI hemalong Pirangkiama Ingnipon Labangso Pirangkiamai kang ninangkok alamche Indian Constitution Amendment claim that penapi Kilong ajakong doan Karbianglong Autonomous Council penajakong pachiklem ponlong lesi state government atum kachepehem puduna bangke chokche lapen Indian Constitution aron kitik ponateng kalidetlu labang soron ki patik ponateng ki kana joini Honorable Guwahati High Court along lamhoi pidam detlu lahai hui ajakong puthot KAAC along chewan thulong eknang jipusi Guwahati High Court pen jongpon lapen Guwahati High Court along PIL number 70,022 Lapen Central Government Lapen State Government atum kebangji January Cresir Cap Arnilang Bongsi Puthot Guwahati High Court along Laswalam Thak Chipi Rangji West Karbianglong Pen Jaram Katharipur নমস্কাৰ আমি মাননীয় গুৱাহাটী হাইকোৰ্টত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন PIL কেছ এখন কৰিলোঁ এগেইনষ্ট দ্য গভৰ্ণমেণ্ট অফ আছাম এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে 1946 চনত ইন দ্য ইয়াৰ অফ 1946 সংবিধান যেতিয়া ৰচনা হৈছিল তেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সংবিধানত ব্যৱস্থা কৰা হৈছিল সেই অনুযায়ী কাৰ্বি আংলং আৰু ডিমা হাছাওতো 6 শিডিউলৰ অন্তৰ্ভুক্তিৰে ইয়াত এখন তেতিয়াৰ সংযুক্ত উত্তৰ কাছা আৰু মিকিৰ পাহাৰ জিলা হিচাপে ইয়াত জিলা গঠন হৈছিল আৰু জিলা গঠন হোৱাৰ পিছৰে পৰা বিভিন্ন সময়ত অসম চৰকাৰে কাৰ্বি আংলং তথা ডিমা হাছাওৰ যি জাতি জনগোষ্ঠী আছে বা যি অটোনমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আছিলে তেওঁলোকক অৱহেলা কৰি আহিছে এনেকৈ আহিয়ে 1971 চনত অসম চৰকাৰে এখন অফিচ মেমৰেণ্ডাম উলিয়াইছিলে য'ত কিছু পৰিমাণৰ এক্সিকিউটিভ পাৱাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলক প্ৰদান কৰিছিলে সেইটো পৰ্যাপ্ত নহয় বুলি 1979 চনত পুনৰ আৰু এখন অফিচ মেমৰেণ্ডাম উলিয়ালে যাৰ জৰিয়তে এক্সিকিউটিভ ইঞ্জিনিয়াৰ পৰ্যায়ৰ যিখিনি আঁচনি আছে যিখিনি কাম কাজ আছে সেইবিলাক ৰূপায়ণ কৰাৰ অধিকাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলক প্ৰদান কৰিছিলে ইয়াতে মূলতে কথাটো হ'ল তাৰ পিছত 1995 চনত ASDC KSA ডিমাছা ষ্টুডেণ্টছ ইউনিয়ন আৰু এনচেল ষ্টুডেণ্টছ ফেডাৰেশ্যনৰ সৈতে অসম চৰকাৰৰ এলানি চুক্তি হৈছিল যি চুক্তিৰ আধাৰত 1995 চনতে এটা অফিচ মেমৰেণ্ডাম উলিয়াইছিলে য'ত অফিচ মেমৰেণ্ডামত উল্লেখ কৰা হৈছে যে এডিশ্যনেল 30 ডিপাৰ্টমেণ্ট সেই এডিশ্যনেল 30 ডিপাৰ্টমেণ্ট কাৰ্বি আংলং অটোনমাছ কাউন্সিলক সম্পূৰ্ণ মানে এক্সিকিউটিভ পাৱাৰ যিটো পাৱাৰ ষ্টেট গভৰ্ণমেণ্টে এক্সাৰচাইজ কৰে সেই সম্পূৰ্ণ পাৱাৰটো কাৰ্বি আংলং অটোনমাছ কাউন্সিলক নষ্ট কৰা হৈছিলে আৰু তাৰ বাবে 12 এপ্ৰিল 1995 এপ্ৰিল মাহৰ 12 তাৰিখে 1995 তেতিয়া এছেম্বলিত এটা আনএনিমাছ এটা ৰেজুলেশ্যন হৈছিল সেই ৰেজুলেশ্যনৰ জৰিয়তে তেতিয়া এক্সিকিউটিভ পাৱাৰ সম্পূৰ্ণ ৰাজ্য চৰকাৰ সম্পূৰ্ণ এক্সিকিউটিভ পাৱাৰ কাৰ্বি আংলঙক দি দিয়া হৈছিলে তাৰোপৰি সেই একেটা বৰ্ষতে ভাৰতীয় সংবিধান পেৰাগ্ৰাফ 3 অফ দ্য 6th শিডিউল টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া সেইটো এমেণ্ডমেণ্ট কৰাৰ জৰিয়তে ইয়াত লেজিছলেটিভ পাৱাৰো কিছু সান্নিৱিষ্ট কৰা হৈছিলে কিন্তু যোৱা
সেই চুক্তি হৈ যোৱা 27 বছৰে ৰাজ্য চৰকাৰে কাৰ্বি আংলং তথা নৰ্থ কাছাৰ হিল অট'নমাছ কাউন্সিলক মানে প্ৰতাৰণা কৰিছে। উদাহৰণস্বৰূপে মই এইটো ক'ব বিচাৰিছোঁ যে ইতিমধ্যে যিখিনি ক্ষমতা কাৰ্বি আংলঙক প্ৰদান কৰা হৈছিলে, এইখন হৈছে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং MOU। এই MOUৰ জৰিয়তে যিখিনি ক্ষমতা ইয়াত প্ৰদান কৰা হৈছিলে, এই মানে ইন টোটো এই একেটা বস্তুকে ইয়াত অফিচ মেমৰেণ্ডাম হিচাপে মানে ৰাজ্য চৰকাৰে উলিয়ালে, য'ত উল্লেখ কৰা আছে গোটেই ক্ষমতাবিলাক ইয়াত কাৰ্বি আংলঙক প্ৰদান কৰা হ'ব। ইণ্টাৰেষ্টিংলি ইয়াতে যিখিনি সংবিধানত যিখিনি বিষয় সুমুৱাই দিয়া হ'ল, সেই সংবিধানকো অৱমাননা ৰাজ্য চৰকাৰে কৰিলে, কাৰণে ইনডাইৰেক্টলি এনক্ৰোচমেণ্ট অফ পাৱাৰ, এক্সিকিউটিভ পাৱাৰ তেওঁলোকে ইলিগেলি এনক্ৰোচ কৰিছে। গতিকে আমি কৈছোঁ যে এই গোটেই কথাবিলাক হ'ব নালাগে। কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু নৰ্থ কাছাৰ অট'নমাছ কাউন্সিলক যিখিনি ক্ষমতা সাংবিধানিকভাৱে প্ৰদান কৰা হৈছে, সেইখিনি প্ৰযোজ্য হ'ব লাগে, এই ব্যৱস্থাটো কৰিব লাগে। এতিয়া কথা হৈছে, উদাহৰণস্বৰূপে মই এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াত অফিচ মেমৰেণ্ডামখনত উল্লেখ কৰা হৈছে যে মই পঢ়ি দিছোঁ আপোনালোকক, all centrally sponsored schemes, central sector schemes, NEC schemes, externally aided schemes, etc. in respect of the entrusted subject department for which fund will be released by the state government to the council as per sanction and released by the government of India to the state government shall be implemented by the council as per the norms and guidelines of the government of India and communicated by the state government. এইখিনিতে উল্লেখ কৰিব পাৰি যে এই চেণ্ট্ৰেলি স্পন্সৰ্ড যিবিলাক স্কিম আছে বা চেণ্ট্ৰেল ছেক্টৰ যিবিলাক স্কিম আছে, যেনে ষ্টেট গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰি আছে, IAY ঘৰ যিবিলাক আছে সেইটো ষ্টেট গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰি আছে, নেশ্যনেল লাইভষ্টক ডেভেলপমেণ্টৰ স্কিমবিলাক তেওঁলোকে ইমপ্লিমেণ্ট কৰি আছে, NEC স্কিম তেওঁলোকে ইমপ্লিমেণ্ট কৰি আছে, NRHM মেডিকেলৰ যিখিনি আছে সেইখিনি তেওঁলোকে এক্সাৰচাইজ কৰি আছে, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন, ৰিকগনিশ্যন, প্ৰভিঞ্চিয়েলাইজেশ্যন এই গোটেই দায়িত্ব কাউন্সিলৰ, যদিও ষ্টেট গভৰ্ণমেণ্টে এইটো এক্সাৰচাইজ কৰি আছে, গোটেইবিলাক ইলিগেল। আনকি কোৱা হৈছে যে এতিয়া PGR VGR যিখিনি মাটি ডি ৰিজাৰ্ভ কৰি পেলাই এবিঘাকে তাৰ যিসকল বাসিন্দা আছে তেওঁলোকক ছেটেলমেণ্ট দিয়াৰ কথা তেওঁলোকে কৈছে। অথচ 1951 চনৰ পৰাই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিখন সংবিধান আছে, এই সংবিধানত সন্নিৱিষ্ট কৰা আছে মাটিটো সম্পূৰ্ণ কাউন্সিলৰ ছাবজেক্ট, ষ্টেট গভৰ্ণমেণ্টে ইয়াত হস্তক্ষেপ কৰিব নোৱাৰে, কিন্তু তেওঁলোকে কেবিনেট ডিচিশ্যন লৈ পেলাই মাটিখিনি ৰিজাৰ্ভ কৰি পেলাই তাৰ বাসিন্দাসকলক এবিঘাকে মাটি দিয়াৰ তেওঁলোকে সিদ্ধান্ত লৈছে। তাৰোপৰি ইণ্টাৰেষ্টিংলি এই গোটেই ছাবজেক্টবিলাক কাৰ্বি আংলং অট'নমাছ কাউন্সিলক দি দিয়াৰ পিছতো ৰাজ্য চৰকাৰে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন কৰিছে, য'ত 3rd গ্ৰেড 4th গ্ৰেডৰ যিটো কি বুলি কয় এক্সামিনেশ্যন তেওঁলোকে কণ্ডাক্ট কৰিছে, এইটো ৰুলছ তেওঁলোকে ফ্ৰেম কৰিছে, যিটো সম্পূৰ্ণ ইলিগেল। সেইটো সম্পূৰ্ণ এই ছাবজেক্টবিলাক এই 30 যিটো ডিপাৰ্টমেণ্ট আছে, এই 30 ডিপাৰ্টমেণ্ট সাংবিধানিকভাৱে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু NCC অট'নমাছ কাউন্সিলক প্ৰদান কৰা আছে, কিন্তু ইয়াত ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন তেওঁলোকে কৰি পেলাই সংবিধান অৱমাননা কৰিছে আৰু তেওঁলোকে এই ৰিক্ৰুটমেণ্টবিলাক কৰিছে। ইয়াৰ উপৰি আৰু বহুতো বিষয় আছে, এই গোটেই বিষয়বিলাক আছে কেছত। গতিকে আমি কৈছোঁ কি এই কথাবিলাক তেনেধৰণে হ'ব নালাগে। সংবিধানে প্ৰদান কৰা যিবিলাক ক্ষমতা, এই ক্ষমতাটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিলে মানে তেওঁলোকে এক্সাৰচাইজ কৰিবলৈ সুবিধা পাব লাগে, যিটো সাংবিধানিক।
ৰাজ্য চৰকাৰে যিটো কৰি আছে সেইটো সম্পূৰ্ণ অসাংবিধানিক সেইকাৰণে আমি মাননীয় গুৱাহাটী হাইকোৰ্টত এই কেছটো দাখিল কৰিলোঁ এই কেছটো কৰা কিছুদিন হ'ল আজি হিয়াৰিং আছিলে আজি হিয়াৰিং হোৱাৰ জৰিয়তে আজি ৰাজ্য চৰকাৰলৈ চৌকছ নটিচ পঠিয়াইছে যে এই ক্ষমতাবিলাক কিয় মানে এলিগেলি এক্সাৰচাইজ কৰা হৈছে তাৰ ওপৰত এটা নটিচ আজি ৰাজ্য চৰকাৰৰ ওচৰলৈ গৈছে আৰু এই কেছৰ পৰ্যায়টো হ'ব নেক্সট যিটো আছে কেছৰ দ্বিতীয় নেক্সট হিয়াৰিং যিটো আছে নেক্সট হিয়াৰিংটো ইয়াত দিছে 19/1/2023 জানুৱাৰী 19 তাৰিখে 2023 জানুৱাৰী 19 তাৰিখে ইয়াৰ পিছৰ পৰ্যায়ৰ শুনানি গুৱাহাটী হাইকোৰ্টে দিন ধাৰ্য কৰিছে কেছ নম্বৰটো কেছ নম্বৰ 70 2020 কেছ নম্বৰ 20 2020 ছাবজেক্টবিলাক সোমোৱাই দিছে এইটো মই লৈ আছোঁ কাৰোবাৰ যদি দৰকাৰ হয় खाली चौक मैंने प्रॉब्लम नहीं अच्छा कल भी टेंशन से मुझे इंटरव्यू के नहीं Pinya Birta, Lapuan Sington Pon Iglo, Laing Bomta, Birta Life.